কোনে ৰক্ষণাবেক্ষণ দিছে ৰুণা নেওগক? জাল নোটৰ বেপাৰীৰ লগত জড়িত নেকি ৰুণা নেওগ? CIDৰ তদন্তত পোহৰলৈ আহিবনে ৰুণা নেওগৰ নুখোলা পৃষ্ঠা? বদলি নিৰ্দেশৰ পাছতো চকী এৰা নাই নেওগে। আমিনা বাহিনীৰ লগত ৰুণা নেওগৰ আছে নেকি কিবা বুজা পৰা? কি সূত্ৰত 9 মেৰ দিনা ৰুণা নেওগে টেলিফোনত হাছিনা বেগমক ধমক দিয়াৰ পৰিৱেশ সূচনা কৰিলে। নমস্কাৰ, আৰম্ভ কৰিবলৈ লৈছো প্ৰাক নিউজ ডিজিটেলৰ বিশেষ অনুষ্ঠান ফেচ অফ দ্য ডে। জুনমণিৰ মৃত্যুৰ পাছৰে পৰা চৰ্চাত আছে লখিমপুৰ জিলা আৰু সমানে চৰ্চাত আছে লখিমপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰুণা নেওগৰ নাম। লগতে চৰ্চাত আছে আন এগৰাকী মহিলা হাছিনা বেগম। জুনমণিৰ মৃত্যুৰ পূৰ্বে আমিনা খাতুন নামৰ এগৰাকী মহিলাই এখন এজাহাৰ দাখিল কৰিছিল আৰু এই এজাহাৰৰ ভিত্তিতে এতিয়া চৰ্চালৈ আহিছে ৰুণা নেওগৰ প্ৰসংগ। হাছিনা বেগমক কিয় ধমক দিব লগা পৰিৱেশ হৈছিল ৰুণা নেওগে কিয় ধমক দিছিল হাছিনা বেগমক? আমিনা খাতুনৰ যি কলা ব্যৱসায়, নকল সোণ বা জালি নোটৰ যি ব্যৱসায়, সেই ব্যৱসায়ৰ লগত জড়িত আছে নেকি ৰুণা নেওগ? এতিয়া জুনমণিৰ প্ৰসংগত ৰুণা নেওগৰ নাম সৰ্বাধিক চৰ্চাত আছে আৰু এই সবিশেষ সামৰি আজি আমি কথা পাতিম সংবাদকৰ্মী অঞ্জুমান ভৰদ্বাজৰ সৈতে। হয় অঞ্জুমান, ৰুণা নেওগৰ যি চৰ্চা তথা বিতৰ্ক অব্যাহত আছে এই সন্দৰ্ভত কি জনাব? হয় ৰিজা, আচলতে বৰ্তমান সময়ত এগৰাকী আৰক্ষী বিশেষ বিষয়া বৰ্তমান সময়ত সংবাদ শিৰোনাম তেখেতে দখল কৰিছে। 2015 চনৰ অসম আৰক্ষী সেৱাৰ বিষয়া আছিল ৰুণা নেওগ। এইগৰাকী ৰুণা নেওগে 2018 চনত উপ আৰক্ষী অধীক্ষক হিচাপে লখিমপুৰ জিলাত তেখেতে নিজৰ কাৰ্যভাৰ গ্ৰহণ কৰিছিল। তাৰ পৰৱৰ্তী সময়ত যোৱা 7টা বছৰত অসমৰ মুঠ আৰক্ষী সঞ্চালক প্ৰধান 4জন সলনি হৈ গ'ল, কিন্তু সেইগৰাকী ৰুণা নেওগে উপ আৰক্ষী অধীক্ষকৰ পৰা পদোন্নতি পাই অতিৰিক্ত আৰক্ষী অধীক্ষকৰ স্থানলৈ তেখেতৰ পদোন্নতি হৈছিল। সেইগৰাকী ৰুণা নেওগৰ নাম বৰ্তমান সময়ত জুনমণি ৰাভাৰ মৃত্যুৰ পিছত যি তদন্ত ইতিমধ্যে অসমত আৰম্ভ হৈছে, তাৰ ক্ষেত্ৰত যি হাছিনা বেগম নামৰ বিশেষ এগৰাকী মহিলাৰ লগত তেখেতৰ কথোপকথন সামাজিক মাধ্যম আৰু প্ৰচাৰ মাধ্যমসমূহত বিয়পি পৰিছে, তাত কিন্তু ৰুণা নেওগৰ ভাষ্য আৰু তেখেতৰ দাবী ধমকিৰ কথা ইতিমধ্যে উল্লেখ হৈছে। এইগৰাকী ৰুণা নেওগ বৰ্তমান সময়ত নিজৰ ক্ষমতাৰ দ্বাৰা বলিয়ান হৈ আছে। কোনো উচ্চপদস্থ ৰাজনৈতিক নেতা অথবা কোনোবা উচ্চ পৰ্যায়ৰ শীৰ্ষ আৰক্ষী বিষয়াৰ দ্বাৰা আশীৰ্বাদ পুষ্ট এইগৰাকী ৰুণা নেওগে শেহতীয়া বহু সময়ত নকল নোটৰ ব্যৱসায়ী আৰু বৰ্তমান সময়ত নকল সোণৰ বেহা কৰা লোকসকলৰ সৈতে জড়িত আছে বুলি বহুতে দাবী উত্থাপন কৰিছে। ইতিমধ্যে এটা কথা প্ৰশ্ন উত্থাপন হৈছে যে 2018 চনৰ পৰা লখিমপুৰ জিলাত এনেধৰণে নিজৰ কাৰ্যকলাপ সংঘটিত কৰি যোৱা এইগৰাকী তথাকথিত আৰক্ষী বিষয়াৰ বৰ্তমান সময়তো অসম আৰক্ষীয়ে কিয় দৃষ্টান্তমূলক ব্যৱস্থা লোৱা নাই, অথবা এইগৰাকী ৰুণা নেওগে সেই স্থানত স্থলাভিষিক্ত হৈ থকাৰ ঠাইত কোনজন ক্ষমতাশালী ব্যক্তিৰ হাত আছে, সেই কথাও কিন্তু বৰ্তমান ৰহস্যৰ আৱৰ্তত। এটা কথা আমি উল্লেখ কৰিব লাগিব যে সাহসী আৰু সৎ আৰক্ষী বিষয়া হিচাপে পৰিচিত জুনমণি ৰাভাৰ মৃত্যুৰ পৰৱৰ্তী সময়ত তেখেতৰ মৃত্যু নে আত্মহত্যা, প্ৰাকৃতিক মৃত্যু নে হত্যা, এইসমূহ তদন্ত কৰিবৰ কাৰণে ইতিমধ্যে আৰক্ষী আয়ুক্ত ধ্ৰুৱ বৰাৰ নেতৃত্বত এটা বিশেষ দল গঠন কৰি দিয়া হৈছে। এই CIDৰ দলটোৱে অসমৰ বিভিন্ন স্থানত গৈ বৰ্তমান সময়ত সম্পূৰ্ণ নিজৰ তদন্ত কাৰ্য সম্পাদন কৰিছে। কিন্তু তাৰ মাজতে কেৱল আৰু কেৱল মাত্ৰ লখিমপুৰৰ এটা বিশেষ অঞ্চলত থকা সেই নকল সোণ আৰু নকল নোটৰ বেহা কৰা লোকসকলৰ সৈতে চামিল হৈ আৰক্ষী বিষয়া ৰুণা নেওগৰ কিবা পৰিকল্পনা কৰিছিলে নেকি, সেই বিষয়ে কিন্তু বৰ্তমান সময়ত অসম আৰক্ষী অথবা CIDৰ তদন্তকাৰী দলটোৱে কিন্তু অতি সোনকালে এখন প্ৰতিবেদন প্ৰস্তুত কৰি সমাজৰ আগত উজাগৰ কৰি দিয়াটো গুৰুত্বপূৰ্ণ। শেহতীয়াকৈ আমি দেখিবলৈ পাইছোঁ যে CIDৰ তদন্তৰ ক্ষেত্ৰতো বহুজনে প্ৰশ্ন উত্থাপন কৰিছে। আমি দেখিবলৈ পাইছোঁ যে যদি এই জুনমণি ৰাভাৰ মৃত্যু অথবা নকল সোণ আৰু নকল নোটৰ বেহাৰ ক্ষেত্ৰত যদি কোনোবা শীৰ্ষ বিষয়া জড়িত হৈ আছে, তেন্তে সেইসমূহৰ নাম ওলাবনে, নে কেৱল আৰু কেৱল মাত্ৰ পুথি খলিহনা ধৰি থৈ ৰৌ বৰালি তেওঁলোকৰ হাতৰ পৰা মুক্ত হৈ যাব? তাৰ কাৰণে সকলোৱে এখন নিৰপেক্ষ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ অধীনত এখন তদন্তকাৰী সমিতি বিচাৰিছে, যিখন সমিতিয়ে বৰ্তমান সময়ত নিৰপেক্ষভাৱে নিজৰ কাৰ্য সম্পাদন কৰি ৰুণা নেওগৰ বিৰুদ্ধে থকা অভিযোগসমূহক শুদ্ধ, সত্য বা অসত্য ইয়াক প্ৰমাণিত কৰি সমাজৰ আগত যাতে এই কথাসমূহ উজাগৰ কৰিব পাৰে, তাৰ ক্ষেত্ৰত কিন্তু গুৰুত্ব প্ৰদান কৰিছে।
7টা বছৰে এজন ব্যক্তি যেতিয়া কোনো এটা স্থানত স্থলাভিষিক্ত হৈ থাকিব অথবা সেইজন ব্যক্তিক তাৰ পৰা আঁতৰাৰ নিৰ্দেশ দিয়াৰ পিছতো সেইজন ব্যক্তি সেইখন চকী এৰি থৈ আঁতৰি নাযাব তাৰ পৰা কি প্ৰমাণ হয় যে নিজৰ ক্ষমতাত বলিয়ান হৈ কাৰ্যপালিকাত বহি থকা এজন ব্যক্তিয়ে যেতিয়া গণতন্ত্ৰৰ সম্পূৰ্ণ ন্যায় ব্যৱস্থাটোৰ প্ৰতি ভেঙুচালি প্ৰদৰ্শন কৰে অথবা গৃহ বিভাগৰ পৰা দিয়া নিৰ্দেশনাকো তেওঁ অৱমাননা কৰে অথবা দুষ্কৃতিকাৰীৰ লগত সন্মিলিত হৈ ভাৰত ৰাষ্ট্ৰৰ সাৰ্বভৌমত্বৰ প্ৰতি যেতিয়া প্ৰশ্ন উত্থাপন কৰে অথবা দুষ্কৃতিকাৰীৰ সৈতে তেওঁ সন্মিলিত হয় তেতিয়া কিন্তু প্ৰকৃতপক্ষে এজন আৰক্ষী বিষয়াই প্ৰকৃততে অসম আৰক্ষী সেৱাৰ নামত বৰ্তমান সময়ত অসমত আৰক্ষীয়ে প্ৰকৃততে সেৱা কৰিছে নে তেওঁ সেৱাৰ বৃত্তিৰ পৰিৱৰ্তে সেৱাৰ পৰা নিজৰ পেট ভৰোৱাৰ কথা ভাবিছে সেই কথা কিন্তু আটাইতকৈ ডাঙৰ প্ৰশ্নবোধক হিচাপে সকলোৰে সন্মুখত পৰিস্ফুট হৈ উঠিছে হয় ৰিজা হয় নিশ্চয়কৈ এটা বৃহৎ গেং নকল সোণৰ এটা বৃহৎ গেং যিটো পৰিচালিত হৈছে লখিমপুৰ জিলাৰ নাওবৈচাৰ পৰা আৰু এতিয়া এই নকল সোণৰ ব্যৱসায় গেংটোৰ লগত নাম সাঙুৰ খাইছে লখিমপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰুণা নেওগৰ নাম আৰু এই প্ৰসংগত এতিয়া CIDয়ে অধিক ক্ষিপ্ৰতাৰে কাম আৰম্ভ কৰিছে কিন্তু পৰৱৰ্তী সময়ত আৰক্ষী কিংবা গৃহ বিভাগ বা চৰকাৰে এই সন্দৰ্ভত কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত হ'ব লক্ষণীয় পৰৱৰ্তী বাতৰিৰ বাবে চাই থাকক প্ৰাগ নিউজ ডিজিটেল